চেহেৰাৰ সৌন্দৰ্য প্ৰকাশ পায় আইনাত আৰু মনৰ সৌন্দৰ্য প্ৰকাশ হয় আচৰণত। মই চবৰে মন ভালে ৰখাৰ চেষ্টা কৰোঁ, কিন্তু চবে পাহৰি যায় মোৰো এটা মন আছে। সঁচাটো এইটোৱে, যিটো হৃদয়ত থাকে সেইটো ভাগ্যত নাথাকে। না ভালে আছোঁ না বেয়া আছোঁ, না দুখত আছোঁ না সুখত আছোঁ, কেনে আছোঁ এতিয়া সেয়া নিজেও নাজানো। হাঁহিব নিজে শিকা, কাৰণ কান্দিবলৈতো সকলোৱে শিকাই দিব। যদি টাইম পাছ কৰিব বিচৰা গেম খেলা, মানুহৰ মনৰ লগত নেখেলিবা, কাৰণ মানুহৰ মনটো দোকানত কিনি পোৱা কোনো খেলনা নহয় যে খেলা শেষ হ'ল তো পেলাই দিবা। বিশ্বাসটো তাকেই কৰা যায় যিয়ে বিশ্বাসৰ যোগ্য। তাক কেনেকৈ বিশ্বাস কৰিম যিয়ে বিশ্বাসৰ যোগ্যই নহয়। কোনেও পাহৰি নাযায়, খালি প্ৰয়োজন শেষ হ'লে যোগাযোগ বন্ধ কৰি দিয়ে। কি অদ্ভুত নহয়নে? কেয়াৰ কম কৰিলে তুমি তাক হেৰাই পেলাবা, আৰু কেয়াৰ বেছি কৰিলে সি তোমাক কষ্ট দিব। চবটোতে ক্ষতি তোমাৰেই হ'ব। অপেক্ষা তেওঁলোকেই কৰে যিয়ে মনৰ পৰা ভাল পায়। মূৰ্খ তুমি নহয়, মূৰ্খ তেওঁলোক, যিয়ে এদিন কৈছিল তোমাক এৰি ক'তো নাযাওঁ। যেতিয়া সৰু আছিলোঁ পাহৰি গৈছিলোঁ, চবে কৈছিল মনত ৰাখিব শিকা। ডাঙৰ হ'লোঁ একো নেপাহৰোঁ এতিয়া, কিন্তু দুনিয়াই কয় পাহৰি যাব শিকা। প্ৰয়োজন শেষ হ'লে মানুহে য'ত ভগৱানকেই পাহৰি যায়, তাত আকৌ আপোনাক মোক কিমান দিন মনত ৰাখিব। ভৰসা তাকেই কৰা যায় যি বিপদৰ সময়ত আহি কয় একো নহ'ব, মই আছোঁ নহয়। মানুহ তেতিয়াই অহংকাৰী হয় যেতিয়া তেওঁ যোগ্যতাতকৈ বেছি কিবা পাই যায়। কথা দিয়াৰ মানুহ বহুত পাবা, কিন্তু কথা ৰখাৰ মানুহ বহুত কম। সমাজখন বৰ অদ্ভুত। আজি আপুনি যিজনৰ বাবে এভৰিথিং, কালি আপুনি সেইজনৰ বাবেই হৈ পৰিব পাৰে নাথিং। যদি কোনোবাই তোমাক অৱহেলা কৰে তেনেহ'লে তুমিও তাক ইগন'ৰ কৰা। এইটো ইগ' নহয়, চেল্ফ ৰেচপেক্ট। এটা ভাল মনে এটা জীৱনক সলনি কৰি দিব পাৰে, আৰু এটা বেয়া মনে এটা জীৱনক ধ্বংস কৰি দিব পাৰে। চবে বহুত কিবা কিবি পৰিৱৰ্তন কৰাৰ চিন্তা কৰে, কিন্তু তেওঁলোকে নাজানে যে নিজে পৰিৱৰ্তন নহ'লে একো পৰিৱৰ্তনেই সম্ভৱ নহয়। পৰিচয় কিছুদিনৰ হ'লেও ৰাখি যোৱা স্মৃতিবোৰ চিৰজীৱনৰ। আজিৰ ভিডিঅ'টি ইমানেই। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব, আৰু ভিডিঅ'টো সম্বন্ধে কোনো মতামত থাকিলে কমেণ্ট কৰি জনাব। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বেলটো বজাই দিব। ধন্যবাদ।